হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে নিশ্চয় ভালে আছে। মই ভালে আছোঁ। আজি আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে মই পিংকি শৰ্মা যোৰহাটৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন, মই আজি কলৈনো যাম আপোনালোকক দেখাওঁ। এই বাগানৰ মাজে মাজে আমি কলৈ গৈ আছোঁ, আপোনালোকে একান্ত মনেৰে ভাল ধৰণে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আৰু আমিনো গৈ ক'ত কি কৰিলোঁগৈ সকলোখিনি এই ভিডিঅ'টোত পাই যাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, প্লিজ আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি লওক। লাহে লাহে আহি আমি যোৰহাট পালোঁহি। যোৰহাট টাউনৰ মাজমজিয়াত মোৰ লগত আছে মোৰ সহপাঠী 2-3 গৰাকীমান। আমি একেলগে আহিছিলোঁ বজাৰ কৰিম বুলি। এয়া চাওকচোন কিমান ভিৰ দেখিছেনে। ভিৰৰ মাজতো আমি কেনেধৰণে বজাৰ কৰিলোঁ সেইখিনি আপোনালোকে চাই যাব পাৰিব। আৰু কিমান গাড়ী যান জঁট দেখিছেনে বাৰু আপোনালোকে। কিন্তু এই পূজা টাইমত হ'লে বহুত ভিৰ হয় দেই। আপোনালোকে সৰু ল'ৰা ছোৱালী আনোতে কিন্তু সাৱধান হৈ মানুহজনলৈ চাওক কিমানখিনি বজাই এখন স্কুটিত কেনেকৈ লৈ গৈছে দেখিছেনে বাৰু। বহুত বেয়া লাগে দেই, বহুত কষ্টৰে গৈছে কিন্তু মানুহজন। আৰু এইফালে চাওক এইখিনি কিমান ফুটপাথৰ দাঁতিত কেনেকৈ বস্তুখিনি উলিয়াই থৈছে দেখিছেনে বাৰু আপোনালোকে। আপোনাৰ মোৰ নিচিনা একেই মানুহ, কিন্তু কিয় জীৱনটোৰ লগত সংগ্ৰাম কৰিবলৈ বিভিন্ন ধৰণৰ মানুহে কেনেকৈ ব্যৱসায় আৰম্ভ কৰিছে চাওকচোন। সঁচাকৈ এখন ঘৰ চলাবলৈ বহুত কঠিন। এই কঠিনতাৰ মাজতে সংগ্ৰাম কৰিয়েই এনেকৈ জীৱন নিৰ্বাহ কৰি। কঙালী বিহু অৰ্থাৎ কাতি বিহু। কাতি বিহুৰ কাৰণে দিনততো জা জলপানেই খোৱা হয়। আৰু সেইকাৰণে দিনৰ সাজৰ কাৰণে জা জলপান অলপমান ল'লোঁ। চিৰা, মুড়ি, দৈ, গুড় সেইখিনি ল'লোঁ। কিন্তু গুড়খিনি চপৰা যেন খাই দিম তেনেকুৱা লাগি আছে একেবাৰে। আৰু কেইটামান কাপোৰ কিনি ল'ম বুলি ভাবি এখন শ্বপিং মলত সোমালোঁ। শ্বপিং মলখনত চাওকচোন কি ধুনীয়া ধুনীয়া কুৰ্তিবিলাক দেখিছেনে। টপবিলাক একদম ট্ৰেডিশ্যনেল হয় এইখিনি, আৰু দেখিয়ে বৰ মৰম লাগিছে। কিন্তু মই বিচৰাটো ইয়াত এইখন মলত নেপালোঁ। পূজা আহি পাবহিয়েই হ'ল, মাজত মাথো কেইটামান দিনৰ অপেক্ষা। কিন্তু এই দোকানখনলৈ মন কৰকচোন আপোনালোকে, কিমান ধুনীয়া লাগিছে। নথকা বস্তু একোৱেই নাই, সকলোখিনি আছে। মোৰ যে লৈ যাওঁ লাগে। আপোনালোকৰ বাৰু তেনেকুৱা লাগেনে ক'বচোন দেই কমেণ্ট এটা কৰি। যোৰহাট জিলাৰ মহানগৰৰ মাজমজিয়াত থকা এই কাছাৰী মৈদানৰ সন্মুখত বহুত মানুহৰ ভিৰ দেখিলোঁ। তাত দেখিছোঁ যে বহুত মানুহে ইমান ভিৰ লগাই কিনো কৰি আছে। তাত হৈছে কি অৰুণোদয় ফৰ্ম দি আছে। ফৰ্মখিনি পূৰাই লৈ তেওঁলোকে ইয়াতে জমা দিছে। আৰু এই চৰকাৰে দিয়া অৰুণোদয় পইচাখিনি যাতে সকলো মানুহে পায়, মই তাৰে আশা কৰিছোঁ। সকলোৰে সাৰ্থক হওক। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট কৰিব। লগতে যিসকল নতুনকৈ আহিছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে বেল আইকনটো দবাই দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাই যাব।